নমস্কাৰ বন্ধু বান্ধৱীসকল আহকচোন আজি মই আপোনালোকক কঁঠালৰ মুচি কেনেকৈনো মই তৰকাৰী বনাও তাকে দেখাব বিচাৰিছো আহকচোন এই কঁঠালৰ মুচিটো মই কাটি লওঁ বছৰত এবাৰে কঁঠাল লাগে সেয়ে আমি কঁঠালৰ এসাঁজ তৰকাৰী খাওঁ ঘৰৰে বাৰীতে থকা ফলবিধ যেতিয়া লাগে তেতিয়া নতুনকৈ খাওঁ লাগি থাকে সেয়ে মোৰ গছত লাগি থকা দেখি বৰ মন গৈ আছিল আৰু নিজে খাম যেতিয়া কেনেকৈনো বনাই খাম মই তাকে আপোনালোকৰ আগত দেখাব বুলি ভাবিলো সেয়ে মই ভিডিঅ'টো বনাবলৈ ললো আহকচোন চাওঁ মই কেনেকৈ বনাওঁ তাৰ লগত আপোনালোকৰ ৰন্ধন প্ৰণালীৰ সৈতে একে হয় নে নহয় আপোনালোকে জনাব এতিয়া মোৰ এয়া বইল হৈ গ'ল কঁঠাল আৰু আলু দুইটা বইল কৰি ললো আৰু মই এতিয়া ইয়াতে অলপ জিৰা গুড়া জলকীয়া পাউডাৰ আৰু জালুক লং ইলাচি দালচেনি এই গোটেইখিনি গুড়ি কৰি লৈছোঁ এইখিনিতে মান ধনিয়া 2-3টা পাত ৰাখিছোঁ তেজপাত আছে শুকান জলকীয়া কেঁচা জলকীয়া আৰু পিঁয়াজ এটা এইটো পিঁয়াজ সৰু সৰুকৈ কাটি তেলতে দি দিম মই মইনো কি তেল ব্যৱহাৰ কৰোঁ আৰু এই পিঁয়াজ নহৰু আদা এইখিনি মই মিক্সিতে গুড়ি কৰি ৰাখিছোঁ আৰু এইটো হ'ল মডিকেয়াৰৰ চাউল ফ্লেভাৰ্ছ ৰাইচ ব্ৰেন অইল এই অইলটো মই ব্যৱহাৰ কৰোঁ এতিয়া মই কেৰাহীত অকণমান তেল দি দিম নিজৰ জোখমতে কেৰাহীটো বেছিকৈ গৰম হৈ গৈছেগৈ জোখমতে তেল দি লৈছোঁ আৰু এই পিঁয়াজটো অকণকৈ কাটি লওঁ পাঁচফোৰণ দুটামান মই দি লৈছোঁ আৰু এই কাটা পিঁয়াজখিনি লাহেকৈ দি দিছোঁ এই দুটা শুকান লৈছোঁ কাটা পিঁয়াজখিনি মুখটো ভাড়া দিলে এতিয়া ইয়াতে মই আন্দাজ মতে অলপ হালধি দি লৈছোঁ আৰু মোৰ নিজৰ আন্দাজ মতে মই নিমখ দি লৈছোঁ যিহেতু এইখিনি ভাজাটো হৈছে এতিয়া মই ইয়াত এই কঁঠাল আৰু আলুখিনি ঢালি দি অলপ সময় ভাজি ল'ম ইয়াতে মই আন্দাজমতে জিৰা গুড়া দি দিছোঁ এয়া মই নিজে ঘৰতে গুড়া কৰি লোৱা জিৰা গুড়া আৰু জলকীয়া গুড়াটো মই আন্দাজমতে দি লৈছোঁ আৰু ইয়াতে এই 3 তেজপাত দি দিছোঁ এতিয়া যিহেতু
ভাজাও ধুনীয়াকৈ হৈছে সেইকাৰণে মই ইয়াতে ইলাচি, জালুক, লং, দালচেনি ইয়াৰ গুড়া অলপো লাহেকৈ দি দিছোঁ। যিহেতু অকণমান পানী ৰখাম সেইকাৰণে মই বইল কৰা পানীখিনি মই পেলাই দিয়া নাছিলোঁ। বইল কৰা পানীখিনি মই এই মগত থৈ দিছিলোঁ। এতিয়া এই বইলৰ পানীটোৱে ইয়াত অকণমান দি দিম আৰু অলপ ভাজি ল'ব লাগিব, তাৰপাছতে দি দিম। এতিয়া এয়া আমাৰ কঁঠালৰ মুচি তৰকাৰী হৈ গৈছে। এতিয়া ৰেডি হৈ গ'ল, সেয়েহে মই এয়া টেবুললৈ লৈ আহিছোঁ। আহকচোন চাওক তৰকাৰী কেনে লাগিছে চাওকচোন। মই কিন্তু বেছি পানী নিদিওঁ, সেইকাৰণে অলপ থুপথুপীয়া টাইপৰ হৈছে। যিহেতু মই বেলেগ একো বনোৱা নাই, অকল এই তৰকাৰী বনাই আপোনালোকক দেখাম বুলি ভাবিছোঁ, সেইকাৰণে মই ডিছত অকণমান এনেকৈ বাকি দেখাইছোঁ। যিহেতু বতৰৰ প্ৰথম ফল, সেয়েহে খাই ভাল লাগিব। আৰু যদিহে আপোনালোকে এতিয়ালৈকে কঁঠালৰ মুচি খোৱা নাই, তেন্তে হ'লে আপোনালোকেও গছৰ পৰা এটা পাৰি আনি খাব। আৰু মই কেনেকৈ বনাইছোঁ, মোৰ বনোৱাত যদি ক'ৰবাত কিবা ৰৈ গৈছে, তেন্তে হ'লে আপোনালোকে আপোনালোকৰ ধৰণে কেনেকৈ খায়, কেনেকৈ বনায়, সেই বস্তুটো মোক অকণমান জনাব। আৰু যদিহে আপোনালোকে মোৰ চেনেলটো প্ৰথম চাইছে, তেন্তে হ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু শ্বেয়াৰ কৰিবলৈ লগতে নাপাহৰিব। নমস্কাৰ।